ওলাইছো তুমি ভিতৰৰ পৰা গামোচা আৰু মাছখন লৈ আনাচোন দিয়া 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 চাব কিন্তু সিহঁত আহি পালে বেছি হলি গলি নকৰিব আকৌ মই জানো নহয় সিহঁতক তাত কেনেকে ৰাখিছে মই তাকেহে চাওঁগে বুলি ওলাইছো হ'ব হ'ব সোনকালে যাওক আৰু কলম নকৰিব বাৰু নন্দ মই লুকুৱাখন চুপহী গগৈ শুৱনি জাতীয় বিদ্যালয়ৰ পৰা আহোঁগৈ আমাৰ সোনকালি চেন্নাইৰ পৰা আহিছে নহয় তাতে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে এপাক চাই আহোঁগৈ তুমি তাত গৈ চাব নোৱাৰিবা নহয় কিয় আৰু তাত গৈ চাই তুমি ঘৰলৈ আহিব নোৱাৰিবা নহয় কিয় নোৱাৰিম বৰ বেয়া কাম কৰিছা দেই আৰে মইনো আকৌ কি বেয়া কামটো কৰিম মই তাৰ একেবাৰে ওচৰৰ পৰা নাচাওঁগৈ নহয় মই আঁতৰৰ পৰাহে চাওঁ নাই তুমি ভাল কাম কৰিব লোৱা নাই দেই কিয় আৰে ইহঁতৰ গাত কৰোণা লাগি আহিলে তোমাৰ গাতো লাগি আহিব আৰু তাৰ পাছততো গোটেই গাঁওখনতে বিয়পি পৰিব আৰে মই জানো তেনেকুৱা হ'বলৈ দিম এই গাঁওখনৰ প্ৰতি জানো মোৰ দায়িত্ব নাই তুমি কিয় তেনেকৈ কৈছা যদি দায়িত্ব আছে বুলি ভাবিছা তেন্তে তুমি তালৈ নাযাবা নহ'লে গোটেই গাঁৱৰ মানুহ কৰোণাত মৰি শেষ হ'ব কিয় মৰিব তুমি যেনেকৈ কথাবোৰ কৈছা মানুহে ভয়তহে মৰিব পৰিষ্কাৰ পৰিচ্ছন্নতা সামাজিক ব্যৱধানতা তথা চৰকাৰী নীতি নিৰ্দেশনা মানি চলিলে আমাৰ বিপদ কেতিয়াও নহয় তুমি যে ইমানবোৰ কথা কৈছা তোমাৰ মুখতে দেখোন মাৰ্কছ এখন নাই নকবা আৰু বুজিছা নন্দা তোৰ কথা মই ভিতৰৰ পৰা শুনি আছো তহঁতি জনা শুনা ল'ৰা হৈ মানুহক মিছাতে কিয় ভয় খুৱাইছ তই দেখোন নিজে টিভিত দেখিছই কোৱাৰেণ্টাইনত থকা বেছিভাগ মানুহেই দেখোন ভাল হৈ ঘৰলৈ উভতিছে শুন নন্দ মিছাতে কৰোণাৰ নামত মানুহক ভয় নোখোৱাবি হেৰি আপুনি যাওক তই যদি ইমানেই সচেতন তেন্তে বাহিৰলৈ মুখত সেই মাছখন মাৰিহে ওলাবি এই বিনোদ বোলাটো যে এই তাৰ ল'ৰাটো চেন্নাইৰ পৰা আহি এই চুপহী গগৈ জাতীয় বিদ্যালয় এইখন আছে যে তাত কোৱাৰেণ্টাইনত থৈছে বোলে আৰু বিনোদে যে খবৰ ল'বলৈ গৈছে বোলে সি আহিলে কিন্তু সোধাই নেৰিম আকৌ তাৰমানে সি ভূটানক চাবলৈ গৈ গাঁৱলৈ কৰোণা আনিব দেখা যাব তাক মুঠতে সি আহি গাঁৱত সোমাব নাপায় নেপায় তাকেইতো কৈছোঁ ময়ো এই নহয় মদন মই এফালৰ পৰা আহোঁগৈ তই গাঁৱৰ মানুহ কেইটামান গোটাই ৰাখিবি হা তাক সোমাব দিয়া নহ'ব আকৌ কোনো প্ৰত্যেক গাঁৱত ঠিক আছে গৈ থাক ঠিক আছে আপুনি এনেকৈ কেলে সোমাই আহিছে ছাৰ মোৰ ল'ৰাটো চেন্নাইৰ পৰা আহি ইয়াত এই কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখিছে বুলি কোৱা শুনিছোঁ ছাৰ নামটো কি আছে ছাৰ কুশ ছাৰ
অঁ চেন্নাইৰ পৰা আহিছে। হয় হয় ছাৰ। ঠিক আছে, আপুনি খন্তেক অপেক্ষা কৰক। ঠিক আছে ছাৰ, মই ল'ৰাটোক মাত এষাৰ দি যাব পাৰিমনে? পাৰিব, খন্তেক অপেক্ষা কৰক। ঠিক আছে ছাৰ। শুনটো, অ' শুনটো, শুনটো। অ দেউতা, এ দেউতা কেলে কান্দিছনো তই? ক'তনো কান্দিছো অ' শুন, এয়া আনন্দৰ চকু পানী অ' শুন। নেকান্দিবি অ দেউতা, মই এতিয়া ভালে আছো নহয়। তাকেহে তোৰ খবৰ এটা ল'বলৈ মাৰাই পঠাই দিলে অ' শুন। অ দেউতা, মাক কৈ দিবি মই ভালে আছো বুলি, আৰু চিন্তা কৰি থাকিবলৈ নকবি কিন্তু মাক। আমাক ডক্তৰে সম্পূৰ্ণ পৰীক্ষা নিৰীক্ষা কৰি ৰিলিজ দিলে আমি ঘৰলৈ যাম। যা দেউতা যা, এতিয়া ঘৰলৈ যাগে যা। ঠিক আছে শুন, তই ভালদৰে থাকিবি, মই যাওঁ। অঁ দেউতা, আমাৰ স্কেনিং টেষ্ট হৈ গ'ল, আপুনি এতিয়া সম্পূৰ্ণ সুস্থ। যা যা গৈ যা। মা, অ মা, অ দেউতা, এ মই পালোহি। অ' শুন, তই পালিহি? অঁ মা। হেৰি শুনিছেনে? হেৰি শুনটো পালেহি, বাহিৰলৈ চকী এখন লৈ যাচোন। এই নিছো। ছাৰ, ছাৰ বহক। হ'ব, এই তুমি ভিতৰলৈ নোসোমাবা ৰ'বা। চাওঁ এফালে আছে ৰ'বা, তাতে ৰ'বা। এই তলতে চহী এটা মাৰি ব্যৱহাৰ কৰে, ৰাতি ৰাতি ধুই দিব, তাৰপিছত ৰাতিপুৱা আকৌ সোনকালে পিন্ধি ল'ব। ঠিক আছে, হ'ব। ৰ'বা, তোমাৰ আৰু এটা কাম আছে। মই আহিছোঁ। ভিতৰলৈ অ মা,
ল'ৰা ক'ত চোৰটোৱে সোমাইছ? তেনেকৈ কিয় কৈছ নন্দকাইটি? নাই নাই তোক আমি তেনেকৈ সোমাব দিব নোৱাৰোঁ। মানে কি হ'ল নন্দকাইটি, মই একো বুজিয়ে পোৱা নাই। ল'ৰা কৰোণালৈকে ঘৰত সোমাইছহি, তোক আমি এনেকৈ সোমাব দিব নোৱাৰোঁ। আৰে নন্দকাইটি, মোক ডাক্তৰে সম্পূৰ্ণ পৰীক্ষা নিৰীক্ষা কৰি পঠাইছে, আৰু এই আছা ডক্তৰে ষ্টাম্প মাৰি দিছে, আৰু এইখন চা, কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা মোক কাগজ দি পঠাইছে। আৰে নন্দকাইটি, মই জানো গাঁওখনৰ কথা চিন্তা নকৰোঁ হে? বাহিৰতে আছিলি নহয়, বাহিৰতে নাথাকিলি কিয়? অঁ বাহিৰত থাকিব লাগিছিলে, কেলৈ আহিলি গাঁৱলৈ? আৰে তহঁতে কথাবোৰ যেনেকৈ কৈছ, মই কি ঘৰলৈ আহিব নাপায় নেকি হে নন্দকাইটি? এই বিপদৰ সময়ত তই ঘৰলৈ অহাটো আমি বিচৰা নাই, কাৰণ বৰ্তমান আমাৰ গাঁৱৰ মানুহ বহুত শান্তিত আছে। আৰে মই এতিয়া কি তহঁতক গোটেই গাঁওখনক অশান্তি দিবলৈহে আহিছোঁ নেকি হে? মুঠতে চেন্নাইত থকা মানুহ তই চেন্নাইতে থাকিব লাগিছিলে, গাঁৱলৈ কিয় আহিলি? অঁ তই কিয় গাঁৱলৈ আহিলি? এই ঘৰৰ ল'ৰাটো ঘৰলৈ আহিছে, তাতে তহঁতে মান মাতিছ কিয়? তহঁতে আমি ইয়াক ঘৰত সোমাব দিব নোৱাৰোঁ। ইয়াক সম্পূৰ্ণ ডাক্তৰে চিকিৎসা কৰি পঠিয়াইছে, ই কিয় ঘৰত সোমাব নোৱাৰিব? কৰোণা এটা মাৰাত্মক বেমাৰ। অঁ মৰাত্মক বেমাৰ। মিছা কথা নন্দকাইটি, মিছা কথা। ই এটা মাৰাত্মক বেমাৰ হ'লেও ইয়াৰ চিকিৎসা আছে, আৰু ইয়াৰ চিকিৎসা আমি নিজকে নিজে কৰিব লাগিব নন্দকাইটি। নতুনকৈ কৰোণাত আক্ৰান্ত হোৱা মানুহক তহঁতি ভয় খুৱাই মাৰিবি হা? আমি সকলোৱে মিলি সিহঁতক উৎসাহে দিব লাগে। কৰোণা ৰোগত আক্ৰান্ত ব্যক্তিক কেতিয়াও হতাশ হ'বলৈ নিদিবি, মনোবল ভাঙি নিদিবি। মনোবল ভাঙি দিলে ৰোগীজন বেছিহে দুৰ্বল হ'ব। আজি মোক তহঁতে কৰোণা নোহোৱাকৈ কৰোণা ৰোগী সজালি। আৰে মোৰ কিবা এটা বিপদ হ'লে মই ঘৰলৈ নাহিম নেকি? চেন্নাই বা বহিৰাজ্যত থকা ল'ৰাবোৰ তহঁতৰ ককাই ভাই কোনোবা জানো নহয়? তহঁতি নিজৰ ভাইটোৰ লগত সেই বহিৰাজ্যত থকা ল'ৰাবোৰৰ মুখখন তুলনা কৰি চাচোন, তেতিয়া হয়তো অবিকল প্ৰতিবিম্ব তোৰ সেই ভাইটোৰ দৰেই দেখিব, আৰু তেতিয়াহে তোৰ বুকুখন হাহাকাৰ কৰি উঠিব। এৰা, ইহঁতবোৰ আমাৰে ককাই ভাই। বিপদৰ সময়ত ঘৰলৈ নাহিনো ক'লৈ আহিব? চা নন্দকাইটি, আমি তাত যিমান সচেতন হৈ আছিলো, কিন্তু ইয়াত দেখোন সেইবোৰ দেখাই নাই। তহঁতে দেখোন মুখত মাস্ক নমৰাকৈ একেখন বাইকতে দুইজন আহিছে, কোনো সামাজিক দূৰত্ব নাই দেখোন। মোৰ ভুল হ'লেও শুনটো বিনোদ দাইটি, মোক ক্ষমা কৰি দিবি অ' বিনোদ দাইটি। হয়তো আকৌ বিপদৰ সময়ত নিজৰ ঘৰলৈ নাহি আহিব নকলৈ। তেন্তে আহক আমি সকলোৱে চৰকাৰী নীতি নিৰ্দেশনা মানি চলি কৰোণাৰ বিৰুদ্ধে যুঁজ দিওঁ। আৰু ঘৰতে থাকক, সুৰক্ষিত থাকক।